আপোনালোকক সজাগ কৰিবৰ বাবে আমি এই মেলেৰিয়া ৰোগৰ বিষয়ে আপোনালোকক যে মেলেৰিয়া হৈছে এবিধ সংক্ৰামক আৰু মাৰাত্মক ৰোগ। মেলেৰিয়া প্লাজমোডিয়াম নামৰ এবিধ পৰজীৱী জীৱাণুৰ দ্বাৰা হয়। প্লাজমোডিয়াম সেইটো এটা বীজাণু হয় যিটো আমাৰ দেহত প্ৰৱেশ কৰিলে এইটো মেলেৰিয়া ৰোগৰ সৃষ্টি হয়। প্লাজমোডিয়াম বুলি কোৱা হয় সেইটো। এই প্লাজমোডিয়াম বীজাণু মাইকী এনফিলিছ নামৰ মহবিধত থাকে। মাইকী এনফিলিছ মহে যেতিয়া আমাক কামোৰে তেতিয়া সেই মেলেৰিয়া ৰোগটো হয়। এই মাইকী এনফিলিছ মহে এজন যেতিয়া সুস্থ মানুহক কামোৰে সেই সুস্থ মানুহজন মেলেৰিয়া ৰোগত আক্ৰান্ত হয়। আৰু যদি সেই মানুহজনক বেলেগ আৰু সেই মহে নাকামোৰে, বেলেগ মহেও কামুৰি যদি বেলেগ এজন মানুহক সেই মহে কামোৰে তেওঁ সেই ইজন মানুহৰো মেলেৰিয়া হোৱাৰ শংকা থাকে। তেনেদৰে এই মেলেৰিয়া ৰোগটো গোটেই অঞ্চলটোত বিয়পাই তোলে। তেনেদৰে সংক্ৰামক হয় মেলেৰিয়া ৰোগ। এই মেলেৰিয়া ৰোগৰ মাইকী এনফিলিছ মহ কি আমি আপোনালোকক এতিয়া দেখাম আৰু মাইকী এনফিলিছ মহ কেনেকৈ জন্ম হয়, ক'ত হয় তাৰ বিষয়ে ক'ম। এতিয়া মাইকী এনফিলিছ আপোনালোকে শুনিছেনে? এনফিলিছ মহ মেলেৰিয়া ৰোগ যে এনফিলিছ মহৰ পৰা হয় নামটো শুনিছে ন? এতিয়া সেই মাইকী এনফিলিছ মহ ক'ৰ পৰা হয় সেই বিষয়ে ক'ম। এয়া দেখিছে আমি ছবিত আঁকি দেখাইছোঁ আপোনালোকক বুজিবৰ বাবেহে। আমি সেইকাৰণে এনফিলিছ মহৰ জীৱন চক্ৰ মানে কেনেধৰণে এনফিলিছ মহে নিজৰ বাসগৃহটো তৈয়াৰ কৰি লয় মানে সেই বিষয়ে আপোনালোকক কৈছোঁ। এয়া দেখিছে এইডোখৰ আমি পানী দেখাইছোঁ। পানীত সাধাৰণতে এনফিলিছ মহে কণী পাৰে। এয়া প্ৰথমে পানীত এনফিলিছ মহে কণী পাৰিলে, কণী পৰাৰ পিছত দ্বিতীয় পৰ্যায়তে এইটো যিটো আমি এইটো পোক দেখিছে এনেকুৱা পোক এটা পানীত সৰু সৰুকৈ বিয়পি থাকে, সেইটো লাৰ্ভা বুলি কয়। এইটো হয়তো আপোনালোকে নাজানিব পাৰে যে সেইটো পোক বুলি ভাবিব পাৰে, কিন্তু সেইটো মহৰ এটা কণিকা, সেইটো লাৰ্ভা বুলি কয়। তাৰ তৃতীয় পৰ্যায়তে এটা আকৌ অলপ এই লাৰ্ভাতকৈ অলপ ডাঙৰ পোকৰ সৃষ্টি হয়, সেইটো পিউপা বুলি কয়। এই পিউপাৰ পিছতে পিছৰ পৰ্যায়ত এটা পূৰ্ণাংগ মহৰ সৃষ্টি হয়, ই তেতিয়া পানীৰ পৰা উঠি আহে। এইটোৱে হৈছে ফিমেল এনফিলিছ মহৰ জীৱন চক্ৰ। কেনেধৰণে মানে তেওঁ হেৰি হয়। এতিয়া বুজি পাইছে কেনেকৈ হয়? আপোনালোকে নিজেও দেখিছে চাগে ঘৰত আপোনালোকে কেতিয়াবা নাৰিকলৰ টুকুৰা পেলাই থ'লে তাত যদি অলপ পানী জমা হয় সেই পানীটো কেতিয়াবা এয়া মহক কণী পাৰিবলৈ বেছি পানী দৰকাৰ নহয়। যদি নাৰিকলৰ টুকুৰা অলপ পানীও থাকে চফা ফটফটীয়া পানীতে বেছিকৈ মহে কণী পৰা দেখা যায়, তেতিয়া চাবচোন তাত অকণি অকণি এনেকুৱা পোক দেখা যায়। দেখিছেনে কেতিয়াবা? সেই পোকটোৰ পৰাই মহৰ সৃষ্টি হয়। সেইটো কাৰণে আমি মানে এই তেনেকৈ ক'ৰবাত জমা হৈ থকা পানী জমা হৈ থাকিব দিব নালাগে। তেনেকুৱা সৰু পাত্ৰত থকা পানীটো মানে মহৰ জন্ম হ'ব পাৰে। এই বিষয়ে আপোনালোকে বুজি পালেনে? এতিয়া আকৌ এবাৰ দেখাইছোঁ মহৰ এইটোতো বুজি পালে মহৰ কেনেকৈ জন্ম, কেতিয়া পানীৰ পৰা উঠি যায়। এইটো দেখিছে মহৰ কণী, এইটো আমি পানীটো মানে আপোনালোকৰ বুজিবৰ সুবিধাতে দেখাইছোঁ। পানীত জন্ম কণী পৰাৰ পিছতে লাৰ্ভা হৈছে, লাৰ্ভাৰ পিছত পিউপা, পিউপাৰ পিছত সৰু মহৰ আকৃতি লৈছেহি, কিন্তু সি তেতিয়াও পানীতে বাসস্থান হৈছে। মহৰ যেতিয়ালৈকে পাখি নগজে তেতিয়ালৈকে পানীতে থাকে। পাখি গজাৰ পিছত মহে পূৰ্ণাংগ অৱস্থা পায়, তেতিয়াই মেলেৰিয়া ৰোগটো আমাৰ গোটেই অঞ্চলত যদি সেই মহজনীয়ে মানুহজনক কামোৰে এজন সুস্থ মানুহক, তেতিয়া গোটেই অঞ্চলটো বিয়পিব পাৰে। বহুত ভয়ংকৰ ৰোগ। সেইকাৰণে আমি তাৰ পৰা উপশম পাবৰ বাবে আমি কি কৰিব লাগিব, ক'তনো মেলেৰিয়াৰ বীজাণু আমি কেনেকৈ ধ্বংস কৰিব পাৰোঁ, কি কি কৰিলে আমি তাৰ পৰা ৰক্ষা পাব পাৰোঁ, সেই বিষয়ে আজি আমি আপোনালোকক সহজকৈ ক'ম। মোৰ পিছৰ সহপাঠী আপোনালোকক মেলেৰিয়া ৰোগৰ ক'ত ক'ত সৃষ্টি মেলেৰিয়া ৰোগৰ মহ ক'ত ক'ত হয় সেই বিষয়ে বহলাই ক'ব। ধন্যবাদ। আপোনালোকে বুজি পাইছেনে? কি ক'লো কিবা সুধিব নেকি? মেলেৰিয়া ৰোগ ক'ত, মেলেৰিয়া ৰোগৰ মহবিধৰ নাম গম পালেনে আপোনালোকে? কি মহ ক'লো বাৰু নাম? মাইকী এনফিলিছ। ইতিমধ্যে মোৰ সহপাঠী আপোনালোকৰ আগত ক'লে মেলেৰিয়া মানে কি আৰু এই মেলেৰিয়া কেনেকৈ হয়। এতিয়া মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ এই মেলেৰিয়া মহবিধ ক'ত ক'ত উৎপন্ন হয়। আপোনালোকে জানেনে মেলেৰিয়া মহবিধ ক'ত ক'ত উৎপন্ন হয়? বিশেষকৈ এই মহবিধ পানীত জন্ম হয়, জমা হৈ থকা বন্ধ পানীত জন্ম হয়। মই আপোনালোকৰ আগত ছবি দেখাই দিবলৈ ওলাইছোঁ। এয়া পুখুৰী পাৰত থকা ঘাঁহ বনত জমা হৈ থকা পানী, ব্যৱহাৰ নোহোৱা কুঁৱা আৰু ঘৰৰ আশে পাশে জমা হৈ থকা পানী, গৰু ম'হৰ খোজৰ চাপত জমা হোৱা পানী আৰু নথকাকৈ থোৱা পানীত এই মহৰ উৎপন্ন হয়। ইয়াৰ উপৰিও বন্ধ হৈ থকা নলা নৰ্দমা আৰু ভঙা চিঙা পাত্ৰ, টায়াৰত জমা হৈ থকা পানী সেইবিলাকত মহৰ উৎপন্ন হয়। আপোনালোকে চাগে দেখিছে টায়াৰত জমা হৈ থাকিলে কিছুমান সৰু সৰু সেইবোৰে তাৰ পৰাই মহৰ উৎপন্ন হয়। সেয়ে
আমি মানে ঘৰৰ পৰিৱেশটো অলপ চাফা কৰি ৰাখিব লাগে। পুখুৰী পাৰত থকা ঘাঁহ বনবোৰ কাটি ৰাখিব লাগে আৰু খোৱা পানী ঢাকি ৰাখিব লাগে। আৰু বিশেষকৈ পুখুৰীবিলাকত মাছ দিয়াব লাগে। এই মাছবোৰে মোৰ সহপাঠীয়ে যিটো কৈছিলে লাৰ্ভা বুলি, সেই লাৰ্ভা নামৰ পোকটো মানে মাছবোৰে পোকবোৰ উপদ্ৰৱ কমোৱাত সহায় কৰে। আৰু ব্যৱহাৰ নোহোৱা খোৱাটো মাছবোৰ এৰি দিব লাগে, তেতিয়াও এই মাছবোৰে মহ খাই পেলাই উপদ্ৰৱটো কমোৱাত সহায় কৰে। পালনে মহ ক'ত উৎপন্ন হয়। ইয়াৰ মোৰ পাছৰ কথাখিনি মোৰ সহপাঠীয়ে ক'ব। আপোনালোকক মেলেৰিয়া মানে কি আৰু মোৰ উৎপন্ন কৰে ইয়াৰ বিষয়ে কৈ গৈছে। মই এতিয়া আপোনালোকক মেলেৰিয়া কেনেকৈ হয় আৰু ইয়াৰ প্ৰকাৰ বিষয়ে ক'ম। মেলেৰিয়া প্লাজমডিয়াম মানে যেতিয়া মাইকী এন'ফিলিছ মহে মেলেৰিয়া ৰোগীক কামুৰে, তেতিয়া সেই মেলেৰিয়াৰ জীৱাণু তেতিয়া মানুহজনৰ শৰীৰৰ তেজৰ লগত প্ৰৱেশ কৰে আৰু ই বিকশিত হয়। তাৰপিছত মাইকী এন'ফিলিছ মহে যদি আন এজন সুস্থ স্বাস্থ্যৱান মানুহক কামুৰে, তেতিয়া সেই মানুহজনৰ শৰীৰত মানে মেলেৰিয়াৰ জীৱাণু বিয়পি যায় আৰু পিছলৈ তেওঁক মেলেৰিয়া হোৱা দেখা যায়। আৰু মেলেৰিয়া এই প্লাজমডিয়াম পৰজীৱীৰ দ্বাৰা হয়। আৰু ইয়াৰ প্লাজমডিয়াম পৰজীৱী মানে কেইবাটাও প্ৰকাৰ আছে। কিন্তু এই 4টা প্ৰকাৰৰ পৰাহে মানুহৰ মানে মেলেৰিয়া হোৱা দেখা যায়। সেই প্ৰকাৰবিলাক হৈছে প্লাজমডিয়াম ফেলচিপাম, প্লাজমডিয়াম ভাইভেক্স, প্লাজমডিয়াম মেলেৰিয়া আৰু প্লাজমডিয়াম অফিনি। মেলেৰিয়াৰ প্ৰধান মানে কাৰকটা হৈছে প্লাজমডিয়াম ফেলচিপাম আৰু প্লাজমডিয়াম ভাইভেক্স প্ৰতিক্ৰিয়াসমূহ। এই মেলেৰিয়াত আক্ৰান্ত হোৱাৰ অৰ্থ হ'ল মানে এই বিভিন্ন পৰজীৱী শৰীৰত ধৰা হয়। প্ৰকৃত বাসস্থান হৈছে মানুহৰ জৈৱিক ইয়াত ইহঁতে কেইবাটাও স্তৰত বংশবৃদ্ধি কৰিব পাৰে। ইয়াত ইহঁতে বাঁহ এই আক্ৰান্ত জটিলবোৰ ছাতি হাজাৰ প্ৰৱেশদ্বাৰ নিৰ্গত কৰিব পাৰে আৰু তেতিয়া ৰোগীজনৰ তীব্ৰ জ্বৰ দেখা যায়। আৰু এই প্লাজমডিয়াম ভাইভেক্স মেলেৰিয়াত মানে ৰোগীৰ জ্বৰৰ পৰিমাণ 48% দিব পাৰে। আৰু এইটো ৰোগৰ যদি চিকিৎসা কৰা নহয়, তেতিয়াহ'লে এই ৰোগ 3 বছৰলৈকে থাকিব পাৰে। আৰু ঠিক তেনেদৰে প্লাজমডিয়াম ফেলচিপাম মেলেৰিয়াটো মানে জ্বৰৰ প্ৰকৃতি অনিবাৰ্য আৰু 48 ঘণ্টাৰ মূৰে মূৰে জ্বৰ দিব পাৰে। আৰু কেতিয়াবা এই মেলেৰিয়াটো মানে মগজুত আক্ৰমণ কৰাৰ বাবে ৰোগী অজ্ঞান হৈ পৰিব পাৰে। আৰু এই মেলেৰিয়াত মানে ব্যক্তিৰ মৃত্যুৰ সংখ্যা বেছি হয়। আৰু এই ৰোগৰ যদি চিকিৎসা কৰা নহয়, তেতিয়া ই এবছৰলৈকে থাকিব পাৰে। গতিকে আপোনালোকে বুজি পালে নে? ইয়াৰ পিছৰ স্তৰকেইটা হৈছে শীতল অৱস্থা আৰু উষ্ণ অৱস্থা আৰু ব্ৰহ্মস্ত্ৰ অৱস্থা। শীতল অৱস্থাত হৈছে আৰু সকলোতে মোটামুটি হয় আৰু কাপোৰ হয়। উষ্ণ অৱস্থাত হৈছে জ্বৰ বেছিকৈ হৈছে আৰু ৰোগীয়ে বৰ বেছিকৈ গৰম অনুভৱ কৰে আৰু কাপোৰ পেলাবলগীয়া হয়। ব্ৰহ্মস্ত্ৰ অৱস্থাত হ'ব ৰোগীয়ে বৰ বেছিকৈ ঘামে আৰু জ্বৰ কমি যায়। উষ্ণ হেৰিকে ক'ব নালাগে, আকৌ এতিয়া গৰম হয়, টোপনি হয়, তাৰপিছত আকৌ ঘামে। সেইটো তেনেকৈ ক'লে তেওঁলোকে বেছি ভালকৈ বুজি পাব।
জ্বৰ উঠে, তাৰপৰা দিলে জ্বৰ হয়, মূৰৰ বিষ হয়, বমি কৰে, জ্বৰ কমি যোৱাৰ পিছত ঘামি যায় আৰু বহুত ভাগৰুৱা অনুভৱ কৰে। যদি এনেকুৱা লক্ষণসমূহ দেখা পায় আৰু তাৰপিছতো যদি কোনো ধৰণৰ আপোনালোকে ব্যৱস্থা হাতত নলয় বা চিকিৎসা নলয়, তেতিয়া ৰোগীগৰাকীৰ মৃত্যুও হ'ব পাৰে। গম পালে নে মেলেৰিয়াটো কিমান বেছি মাৰাত্মক হয়? আপোনালোকে দেখিছে নেকি কেতিয়াবা এনেকুৱা কিছুমান লক্ষণে দেখা দিয়া? যদি আপোনালোকে এনেকুৱা কিছুমান লক্ষণ দেখে বা কেতিয়াবা জ্বৰ উঠে, তেতিয়া জ্বৰ উঠিলেও সৰু জ্বৰ অলপ উঠিছে বুলি পেলাই আমি ইমান কাম খাই নিদিওঁ। কিন্তু যদি আপোনালোকে দেখে যে জ্বৰ উঠি আছে বা মূৰৰ বিষ হৈছে, বমি হৈছে, তেনেকুৱা যদি দেখি থাকে, আপোনালোকে যিমান পাৰে সোনকালে গৈ ওচৰৰ স্বাস্থ্য কেন্দ্ৰত খবৰ কৰিব। তেজৰ পৰীক্ষা কৰা হয়, আপোনালোকে যি যি কৰিব লগা কৰিব। ভালদৰে চিকিৎসা নকৰে মৃত্যু পৰ্যন্ত হ'ব পাৰে। সেইকাৰণে আপোনালোকে অলপ জ্বৰ উঠিলে আপোনালোকে মেলেৰিয়া টেষ্ট অন্তত কৰাই ল'ব। টেষ্ট কৰাবলৈকে কৰাই ল'ব, তেতিয়া আমি মেলেৰিয়া ৰোগৰ পৰা ৰক্ষা কৰিব পাৰিম। বুজি পাইছে যে কি হয় মেলেৰিয়া ৰোগ? এতিয়া পিছৰ কেনেকুৱা ধৰণৰ ব্যৱস্থাসমূহ হাতত ল'ব লাগে আপোনালোকৰ গাঁৱে গাঁৱে হয়তো টেষ্ট পৰীক্ষা কৰিবলৈ চাই থাকে। এনেকৈ টেষ্ট পৰীক্ষা কৰে আৰু এইটো টেষ্ট পৰীক্ষা কৰে শ্লাইড থাকে, শ্লাইডত নম্বৰ থাকে। সেই নম্বৰটোত যিজন ৰোগীৰ মানে টেষ্ট পৰীক্ষা কৰিব সেইজনৰ নাম থাকে, ঠিকনা থাকে আৰু বয়স থাকে। সেই শ্লাইডখনত সেই ৰোগীজনৰ তেজৰ দুটুকুৰা তেজ লোৱা হয় আৰু তাৰপিছত ৰিয়েজেণ্টৰ এটা বটল থাকে। সেই ৰিয়েজেণ্টৰ পৰা 3 পৰা 4 টোপাল ৰিয়েজেণ্টৰ টোপাল তাত দিয়ে আৰু অতি সোনকালে 15 মিনিটৰ ভিতৰতে এইটো ৰিজাল্টটো আহি যায়। আৰু যদি এডাল সূচক চিহ্ন বুজায়, তেতিয়া এডাল সূচক চিহ্ন বুজাব যে পৰীক্ষাটো শুদ্ধ হৈছে আৰু আনডাল সূচক চিহ্ন বুজাব যে মানে ৰোগীজনৰ তেজত মেলেৰিয়া ৰোগটো পজিটিভ হয়। গতিকে আপোনালোকৰ যদি জ্বৰ উঠে, আপোনালোকে নাভাবিব টেবলেট খাম ভাল পাম। মানে বহুত মানুহে জ্বৰ হ'লে টেবলেট খাই ভাল হৈ যায়, কিন্তু জ্বৰটো মানে বিভিন্ন বেমাৰৰ লক্ষণ হ'ব পাৰে। গতিকে জ্বৰ উঠিলে আপোনালোকৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ অতি সোনকালে কৰাব। আৰু আজিকালিতো বহুত সুবিধাও হৈছে, আপোনালোকে আশা বাইদেউৰো সহায় ল'ব পাৰে বা ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈও আপোনালোকে টেষ্ট পৰীক্ষাটো কৰাব পাৰে। বুজি পাইছে? গতিকে আপোনালোকে টেষ্ট পৰীক্ষা কৰাবই যদি জ্বৰ উঠে। বুজিছে? ইয়াৰ পাছত নমস্কাৰ। ইতিমধ্যে মোৰ সহপাঠীয়ে কৈ গৈছে কেনেধৰণে চিনাক্তকৰণ কৰা হয় আৰু মই এতিয়া ক'বলৈ লৈছোঁ মেলেৰিয়া ৰোগ হ'লে কি কি চিকিৎসা ল'ব লাগে। মেলেৰিয়া প্লাজমডিয়াম পৰজীৱী দ্বাৰা হয়। ইয়াৰ 4 প্ৰকাৰ আছে। ইতিমধ্যে মোৰ সহপাঠীয়ে কৈ গৈছে ইয়াৰ প্ৰকাৰসমূহৰ বিষয়ে। প্লাজমডিয়াম ফলচিফেৰাম, প্লাজমডিয়াম ভাইৰাছ, প্লাজমডিয়াম মেলেৰিয়া আৰু প্লাজমডিয়াম অভেৰিক। বিশেষকৈ মানুহৰ ক্ষেত্ৰত প্লাজমডিয়াম ফলচিফেৰাম আৰু প্লাজমডিয়াম ভাইৰাছৰ পৰজীৱী হোৱা দেখা যায়। প্লাজমডিয়াম ফলচিফেৰামৰ ৰোগীৰ চিকিৎসাৰ বাবে আৰ্টিজেনিয়াল টেবলেট, ছালফা পাইৰাথামিন টেবলেট আৰু ফিমাক্সিন টেবলেট বয়স অনুযায়ী দিয়া হয়। ঠিক তেনেদৰে ভাইভেক্সতো চিকিৎসাৰ ব্যৱস্থাৰ বাবে টেবলেট দিয়া হয়। এইটো টেবলেট ক্লৰকুইন টেবলেট আৰু ফিমাক্সিন টেবলেট বয়স অনুযায়ী দিয়া হয়। যদি আপোনালোকৰ মেলেৰিয়া ৰোগে দেখা দিয়া, তেতিয়া ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ চিকিৎসকৰ পৰামৰ্শৰ মতে নিয়ম অনুযায়ী টেবলেটবিলাক গ্ৰহণ কৰিব। বুজি পালেনে কেনেদৰে ট্ৰিটমেণ্টটো দিয়া হয়? আমি টেবলেটকেইটাৰ নাম আপোনালোকক এনে জানিবৰ বাবে কৈ দিছোঁ, কিন্তু আপোনালোকে টেবলেট নিজে কিনি আনি নাখাব। ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ ডক্টৰে যি পৰামৰ্শ আগবঢ়ায় সেই পৰামৰ্শ মতে আপোনালোকে টেবলেটখিনি নিয়মিতভাৱে গ্ৰহণ কৰিব। আৰু কেনেদৰে মেলেৰিয়া হ'লে হাত সাৰিব পাৰি ইতিমধ্যে মোক মেলেৰিয়া কি কোন কেনেদৰে উৎপন্ন হয় আৰু ইয়াৰ স্তৰসমূহ আৰু ইয়াৰ লক্ষণসমূহ বিষয়ে ক'লে মই এতিয়া আপোনালোকক ক'ম মেলেৰিয়াৰ ৰোগৰ পৰা হাত সাৰিবলৈ তাৰ কাৰণে মই ক'ম আপোনালোকে সন্ধিয়া লগা মানে ঘৰত ধূপ ধূনা জ্বলাব আৰু খিৰিকী বন্ধ কৰি ৰাখিব যাতে মহ নোসোমায় আৰু কৈ আপোনালোকে হাতখন খোলা খুলিব পাৰে। বুজি পাইছেনে? আপোনালোকে সদায় ঘৰত ধূপ ধূনা জ্বলাব আৰু দুৱাৰ খিৰিকী সন্ধিয়া লগা বন্ধ কৰিব। ধূপ ধূনা জ্বলাব
ঢুকি পেলাব আৰু গৰু ভিতৰত বিশেষকৈ মেলেৰিয়া ৰোগৰ মানে কণী পাৰিব পাৰে তাত পানী জমা হ'বলৈ নিদিব বুজি পাইছে তাৰ উপৰি আপোনালোকে আঁঠুৱা ব্যৱহাৰ কৰিব পাৰে ঔষধীকৰণৰ এটা আঁঠুৱা আছে সেই আঁঠুৱাটো ব্যৱহাৰ কৰিব পাৰে পাইছেনে বাৰু চৰকাৰৰ পৰা দিয়ে কিবা কৰি দিয়া হয় চৰকাৰৰ পৰা বা আপোনালোকে যিটো ব্যৱহাৰ কৰি আছে সেই আঁঠুৱাটো আপোনালোকে ঔষধীকৰণ কৰি ল'ব পাৰে তাৰ আমি কেনেকৈ ধৰণে কৰিব পাৰে তাৰ প্ৰক্ৰিয়াটো কৰিছোঁ আপোনালোকে যিটো এজনীয়া মানুহৰ কাৰণে যিটো আঁঠুৱা ব্যৱহাৰ কৰি আছে সেই আঁঠুৱাটো আপোনালোকে ভালদৰে আপোনালোকৰ মানে এজনীয়া মই এটা চিম্পুল এজনীয়া আঁঠুৱাটোকে কৈছোঁ আপোনালোকে মানে আঁঠুৱাটো ভাল ধৰণে ৰ'দত লৈ পেলাই শুকুৱাই ল'ব শুকুৱাই লৈ ইয়াত 300 মিলিলিটাৰ পানী আৰু 10 মিলিলিটাৰ কেওথিন নামৰ এটা ঔষধ পাই কিনিবলৈ আপোনালোকে আশা বেদৰ বিচাৰিলে আশা বেদৰ ওচৰতো থাকিব পাৰে কেওথিন নামৰ এটা ঔষধ পায় সেই ঔষধটো 300 মিলিলিটাৰ পানীত লালটিঙত ভালকৈ মিহলাই ল'ব মিহলাই লৈ আপোনালোকে যিটো আঁঠুৱা ৰ'দত ভালকৈ শুকুৱালে সেই আঁঠুৱাটো ওপৰৰ পৰা তললৈ ভাল ধৰণে হেৰি কৰি দিব যাতে আঁঠুৱাটো লাগে আকৌ তলৰ পৰা ওপৰলৈ ভাল ধৰণে লুটিয়াই এনেকৈ লগাব লগাই পেলাই চাহ জেগাত মেলিব ৰ'দত নেমেলিব ৰ'দত যদি মেলাই নহয় আপোনালোকৰ যিটো তাৰ মানে কোৱালিটি ঔষধীকৰণটো উৰি যাব পাৰে ৰ'দত সেইকাৰণে আপোনালোকে চাহত মেলিব মেলি পেলাই সেই আঁঠুৱাটো ছমাহলৈকে ব্যৱহাৰ কৰিব পাৰিব নোযোৱাকৈ বুজি পাইছেনে সেই আঁঠুৱাটো ব্যৱহাৰ কৰিলে আপোনালোকৰ মহ নপৰে মেলেৰিয়া ৰোগৰ পৰা হাত বুজি পাইছে তাৰ কেওথিন যিটো মিলাই আপোনালোকে তাৰপিছত DDT ছটিওৱা হয় DDT ছটিয়াইছে DDT ছটিওৱা মেলেৰিয়া ৰোগৰ পৰা হাত সাৰিব পাৰি DDT ছটিয়াই আপোনালোকে DDT ছটিওৱাৰ কথা নকয় নিজৰ স্বাস্থ্যকৰ্মীয়ে যে আপোনালোকক ছটিওৱা হ'ব সেইকাৰণে আপোনালোকে ঘৰৰ ভিতৰ আৰু ৰুমটো খালী কৰি দিব খালী কৰি খোৱা বস্তুটো নাৰাখিবই তাত DDT ছটিওৱাৰ পিছত DDT ছটিয়ালেও মহৰ পৰা হাত বুজি পাইছেনে আৰু খোৱা বস্তু যাতে DDT নপৰে খবৰ কৰিব আপোনালোকক যেতিয়া DDT ছটিওৱা হয় তেতিয়া আগতীয়াকৈ ক'ব ছটিয়াব পাৰি খালি গোহালি বাহিৰত ছটিয়াওতে আপোনালোকে একো বস্তু ভিতৰত নাই চব বস্তু DDT আজিকালি নিজে নছটিয়াই চৰকাৰে কৈ দিছে ঘৰত নিজে ছটিয়াই দিয়ে আৰু বাচ্চাবোৰৰ দিগদাৰ চৰকাৰে এটা সময় নিৰ্দিষ্ট সময় লাগিছে আপোনালোকে ৰাইজ গোট খাই আপোনালোকে ৰাইজ এটা খাই গৈ আপুনি